বৰঢেকাৰবাৰী যুৱ মঞ্চৰ উদ্যোগত ত্ৰিত্ৰিয়া শইকীয়া আৰু মুকুল চন্দ্ৰ শইকীয়া সোঁৱৰণী প্ৰাইজমানি ফুটবল খেলৰ চূড়ান্ত খেলখন আজি ইংৰাজী 23-10-2022 তাৰিখ ৰবিবাৰে অনুষ্ঠিত কৰা হয়। অঞ্চলটোৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নতিৰ বাবে ওলাই আহিছে বৰঢেকাৰবাৰী যুৱ মঞ্চ। ক্ৰীড়া হৈছে জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। বৰঢেকাৰবাৰীত ক্ৰীড়াক্ষেত্ৰৰ উন্নতি সাধন কৰি ক্ৰীড়াক্ষেত্ৰত উঠি অহা ল'ৰা-ছোৱালীক এখন মঞ্চ দিয়াৰ বাবে বৰঢেকাৰবাৰী যুৱ মঞ্চৰ সদস্যসকল সাজু হৈছে। গাঁৱৰ ৰাইজৰ বিপুল সঁহাৰিয়ে বৰঢেকাৰবাৰী যুৱ মঞ্চক আৰু অধিক সাহসী কৰি তুলিছে। পৰৱৰ্তী সময়ত বৰঢেকাৰবাৰী যুৱ মঞ্চই ক্ৰীড়াক্ষেত্ৰত আৰু অধিক আগুৱাই যাব বুলি আশা প্ৰকাশ কৰিছে গাঁৱৰ ৰাইজে। আপোনাৰ পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ চেনেলটো আহি আমাক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে, মানে আপোনালোকৰ মাজলৈ লৈ যাবৰ কাৰণে। আমি বৰঢেকাৰবাৰী যুৱ মঞ্চৰ তৰফৰ পৰা বিগত 4 বছৰে আমি ফুটবল খেল প্ৰতিযোগিতা পাতি আছোঁ। স্বৰ্গীয় ধৃতিৰাজ শইকীয়া আৰু মুকুল চন্দ্ৰ শইকীয়া সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতা। আজি আমাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈ আছে 4ৰ্থ বৰ্ষৰ। আজিৰ খেলত অংশগ্ৰহণ কৰিছে হাজৰিকাপাৰা ৰাইজিং ক্লাব FC বনাম ডেৰমনৈ ফুটবল একাদশে। গতিকে খুব উত্তেজনামূলক এখন ফুটবল খেল হৈ আছে আমাৰ মাজত। আমি বিগত বছৰকেইটাৰ দৰে এই বছৰো যি ধৰণে পাতিছোঁ, যিখিনি আমাৰ গাঁৱৰ মানুহে সহায় সহযোগ বা ওচৰ চুবুৰীয়াখিনিয়ে যিখিনি সহায় সহযোগ কৰিছে তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ মাজত আহি এইখিনি মানে আপোনালোকৰ নিউজৰ মাধ্যমেৰে যিখিনি আমাক মানে প্ৰচাৰ কৰাত সুবিধা কৰি দিলে, তাৰ বাবে আমি আপোনালোকৰ চেনেলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। উক্ত খেলখন অনুষ্ঠিত হৈছিল হাজৰিকাপাৰা ৰাইজিং ক্লাব আৰু ডেৰমনৈৰ মাজত, আৰু ইয়াত জয়লাভ কৰিবলৈ সক্ষম হৈছে হাজৰিকাপাৰা ৰাইজিং ক্লাবে। এইদৰে বৰঢেকাৰবাৰী যুৱ মঞ্চৰ জয়যাত্ৰা অব্যাহত থাকক, সফল হওক বৰঢেকাৰবাৰী যুৱ মঞ্চৰ আশা উদ্দেশ্যসমূহ। তাৰে কামনাৰে অসম ৰিপৰ্টৰ তৰফৰ পৰা বৰঢেকাৰবাৰী যুৱ মঞ্চলৈ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ।